এয়া মাছ ভাজি আছোঁ বুজিছনে মাছ ভাজি আছোঁ মানে ছোৱালী আহিব হৈছে আৰু ছুটি হৈছে আৰু 2টা বাজিলে ছুটি হৈছে ঘৰাই ঘৰতে ধৰক তাই 3টামান বাজিব আৰু বনাই মেলি ৰেডি কৰি থৈ দিম আহি খাব পাৰিব ৰখি থাকক গুড মৰ্ণিং সকলোকে আৰু এতিয়া গুড মৰ্ণিং কেতিয়াবাই হৈছে 5:30 হৈছে কাৰণ ছোৱালী গৈছে স্কুলত সোনকালে উঠিব লাগে টিফিন চিফিন বনাব লাগে টিফিন চিফিন বনাই ছোৱালীক পঠালোঁ গ'ল স্কুলত তেখেতেও গ'ল স্কুলত কালি ভিডিঅ'টো আধাতে ৰৈ গ'ল সেইকাৰণে আজি আকৌ ৰাতিপুৱা মানে দিছোঁ কাইলৈ টিফিনৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মই ইয়াত ঘৰ মুচি আছোঁ তাৰপিছত গা পা ধুম আৰু ঘৰ মুচি লওঁ ভালেই থাকিব ভিডিঅ'টোত আকৌ লগ পাই আছোঁ দেই এয়া দেখিছেনে চুলিত মই দৈ ঘঁহি দিলোঁ তাৰমানে দৈটো ঘঁহিলেতো জানেই চবে যে এণ্টিবায়'টিক বোলে মানে বেক্টেৰিয়া হওক বা কিবা ইনফেকশ্যন হওক আৰু মানে চুলিত কিবা খুজতি হওক এইবোৰ সকলো মানে বেমাৰ দৈয়ে ভাল কৰি দিয়ে আৰু লগতে চুলিখিনিও কোমল কৰে সেইকাৰণে ভাবিলোঁ আজি দৈখিনি লগাই লোৱা আছে যিহেতু আৰু দৈ এইখিনি মই ঘঁহিম মুখত আৰু ছালত দৈ দিলেওতো ছালটো কোমল হয় সেইকাৰণে ভাবিছোঁ মুখতো ঘঁহোঁ আজি চুলিটো ঘঁহোঁ গোটেই দৈয়ে লৈ আৰু দৈটো লগাই কিনে পেলাই আধা ঘণ্টামান থাকিব পাৰে কিন্তু মই এতিয়া ঘৰ মুচি আছোঁ সেইকাৰণে ভাবিলোঁ ঘৰটো মুচা হোৱালৈকে এইখিনি লগাই থৈ দিম টাইমটো পাৰ হৈ যাব আৰু ইয়াত দৈ আছিলে এইখিনি দৈ ঘঁহাটো আৰু আমাৰ এৱা গাখীৰ ঘঁহা বাঁহৰ ঘঁহা এইবিলাক একেই মানে দৈ আছে যিহেতু আজি দৈয়ে ঘঁহিম আৰু এনেকৈ ঘঁহি লওঁ ভালকৈ থাকিব ভিডিঅ'টোত আকৌ আহি আছোঁ মই দেই গা পা ধুই একদম পৰিষ্কাৰ আৰু এতিয়া চাহ খাওঁ ৰাতিপুৱা চাহকাপ খোৱাই নাই আৰু চাহৰ লগত আছে আজি খাইছোঁ ব্ৰেড আৰু বাটাৰ এনেই মই নাখাওঁ ব্ৰেড বাটাৰ আজি খাইছোঁ আৰু কিবা খাব মন গ'ল সেইকাৰণে খালোঁ ব্ৰেড আৰু বাটাৰ আৰু লগতে আছে একাপ চাহ গাখীৰ চাহ মানে কি জানেনে ৰাতিপুৱা চাহকাপ মানে ভালকৈ খালে ভাল লাগে মই ভাল পাওঁ ৰাতিপুৱা চাহকাপ ভালকৈ খাবলৈ বিস্কুট চিস্কুট খাই মই ইমান এটা ভাল নাপাওঁ সেইকাৰণে ৰাতিপুৱা চাহকাপ খাওঁ দুপৰীয়া আৰু তেনেকৈ কিবা এটি চলি যায় আৰু এতিয়া মই চাহকাপ খাই লওঁ দেই এইখিনি হ'ল মোৰ বেলকনিত থকা ফুল এইডালৰ গছডালি ওলাইছে তলেদি দেখিছেনে এইকেইটা গছডালি ওলাইছে এইডাল বিলাহী বেলকনিতে হৈছে এতিয়া মই শুই আছিলোঁ অকণমান শুম বুলি ভাবিলোঁ 11টা মানত টোপনি আহি গ'ল মোবাইল চাওঁতে চাওঁতে মানে 5টাত উঠোঁ যে সেইকাৰণে এই দুপৰীয়ালৈকে মানে মোবাইলটো চাওঁতে চাওঁতে বিছনাত টোপনি আহি যায় তেনেকৈ কাম নাথাকে ভাতটো বনাব লাগিব তাই আহাৰ আগতে বনাম আৰু মানে মই আপোনালোকক এটা বস্তু দেখাই লওঁ এইটো এইমাত্ৰ আহি পালে মিছোৰ পৰা মই অৰ্ডাৰ দিছিলোঁ আৰু এইটো হ'ল ছোৱালীৰ কাৰণে মোৰ ছোৱালীৰ কাৰণে স্পৰ্টিং এটা এইটো ষ্ট্ৰেচেবল হয় কাপোৰটো ষ্ট্ৰেচেবল হয় ইমান ধুনীয়া দেখিছেনে হাতত এনেকুৱা ফুল আছে দুইফালে আৰু কাপোৰটো খুব ধুনীয়া কোমল আৰু মিছোততো জানেই কাপোৰ ভাল কোৱালিটি ভাল কিন্তু দামটো একদম মানে ৰিজনেবল দাম আৰু সকলোৱে কিনিব পাৰিব সকলোৱে ল'ব পাৰিব বিহু বুলি আনিলোঁ আৰু দিছোঁ 2-3টা আহি আছে বিহুৰ বজাৰ ষ্টাৰ্ট হৈ গৈছে কেনেকুৱা লাগিছে ক'বচোন দেই ভিডিঅ'টো আৰু মানে দীঘল নকৰোঁ আজি এইখিনিতে সামৰিছোঁ ভিডিঅ'টো কাৰণ বেছি হেৰি কৰিলে বহুত দীঘল হৈ যাব কালিৰো আছে 2টা ভিডিঅ' লগাই বনাইছোঁ যদি কোনো ধৰণৰ অসুবিধা নহয় বেয়া নাপায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে লাইক এটা আৰু শ্বেয়াৰ কৰি দিব যদি মন কৰে আজিলৈ আহিছোঁ আকৌ আহিম অন্য এটা ভিডিঅ'লৈ ধন্যবাদ